हेलो एवरीवन गुड मॉर्निंग की खबर ये रातिपुवा 10টা বাজিছে আৰু ভন্টি আমাৰ ঘৰতে আছিল তাইক স্পা এটা কৰি দিছো তাই চুলিখিনি বহুত বেয়া হৈ গৈছিল আৰু মানুহ শুই আছে মানুহ শুই থকা সময়তে মই কৰিব লাগিব নহলেতো কৰিব নোৱাৰো তাই চুলিখিনি মই এটা কেৰাটিন স্পা দিছিলো আৰু চুলিখিনি খজাকে বহুত ধুনিয়া হৈ গৈছে মই আনিছিলো আজি তাইক ফাৰ্স্ট ট্ৰাই কৰিছো বহুত ভাল লাগিছে আৰু বতাহত উৰি গৈছে চুলিখিনি এতিয়া মই কাপোৰ অলমান আছিল কাপোৰখিনি ধুই লৈছো যেহেতু ভন্টি যাবগে তাইৰ লগতে মইও যাম আৰু আমাৰ ঘৰত ইমান ধুনিয়া ধুনিয়া বগা গোলাপ আছে দেখিছনে ফুলপা চুতে কেনেকে কাইতে ফুটিছে আগত বহুত লাগে এতিয়া জায়গাটো চেঞ্জ কৰি দিলে যে সেই কাৰণে দুপাতি নিপাহে আছে আৰু আমি ৰেডি হৈ গলো যেহেতু আজি লাইন গাইড যাম মানুহ দুটাক নাই ডিউটিত গৈছে আজি তাইক মই এনেকে প্ৰথমবাৰৰ বাবে বাছত লৈ আহিছো ভয়ও লাগিছে আমনি কৰে নেকি আকৌ নাই তাই মনে মনে চাই আছে ভাবিছে আমি কৰবাত আহিছো দেই আৰু ইয়া মানুহ মাহিয়েকে পিছাইডৰ পৰা ভিডিও কৰি আছে আমি টাউন আহি পালোহি আৰু মই ইয়াত কাটিং শিকিছিলো আগতে এতিয়া আহিছো আৰু ইনে আহিছো এপাক বাইদেৱে কৈছে ও এই আহিলে আজি ছোৱালী দুৱালি লৈ মই কৈছো নো কিমাননো ঘৰত ঘুমাই থাকিম আহিবলৈ মন নাযায় নেকি আজি আহি গলো মই আৰু মানুহ উঠিলে এয়া আমাৰ পাৰ্লাৰৰ বাইদেউ এয়া ষ্টুডেন্ট হয় এতিয়া আকৌ যাম বজাৰ কৰিব আছে ইয়াত অকমান ঘুমাই লৈছো কাৰণ মই আগত প্ৰায়ভাগ ইয়াতে থাকোহি কাটিং শিকোন নেকে টাইম পাস কৰি থাকো ইয়াতে উঠি লৈ চাই আছে আৰু ইয়া হোলসেল মাৰ্কেট গোলাঘাটৰ সবেটো চিনি পায় আৰু ইয়াত কেনেকুৱা ধৰণৰ কি বস্তু পোৱা যায় সকলোৱে জানে আমি এতিয়া যাম মানে বেলেগ এখন দোকানত কাটিংৰ মানে অলমান বস্তু লবলা আছিল ভন্টিও চিলাই আৰু লগত বাজনী আছে বাও চিলাই এয়া মনোজৰ দোকান হয় মনোজৰ দোকানটো গোলাঘাটবাসী সকলোৱে চিনি পায় বিশেষকৈ ইয়াত গৈছিলো ইয়াত নাপালো আকৌ এখন আছে মানে দোকান ইয়াত মানে কম দামতে পোৱা যায় মানে বেলেগতকৈ অলপ ইয়াতে গলো হে দেখিছেনে আছে নে নাই গমি নাপায় কিন্তু গৈ ডাইৰেক্ট বহিলেগে আৰু আছে বোলে কিন্তু যেটো কালাৰ লম ভাবিছিলো হেতু কালাৰ নাই কালাৰটো বেলেগ এটাকে ললো আৰু মানে মই লোৱা নে ভন্টিয়ে লৈছে আৰু ভন্টিয়ে মানুক লৈ আছে দিবা বহি আছে বাকো লৈ গৈছো কাৰণ ভন্টিটো যাবগে ভন্টি যোৱাৰ পিছত মোৰ অকন ছোৱালীজনীক ল'ব দিগদাৰ হ'ব যে আৰু যে কৈছিলো কাম আছে বুলি মানে কাইলে এটা ষ্ট্ৰেট কৰিব আহিব মোৰ ঘৰতে যেটো এতিয়া বাহিৰত কাম কৰা নাই ঘৰতে কৰি আছো আৰু মোৰ মানে ক্ৰীম একোৱে নাইকিয়া হল এই ক্ৰীম ল'বলৈ আহিলো ইয়াতে লওঁ মানে বস্তুবিলাক ভাল পাওঁ মানে যেটো বিচাৰো তাকে থাকে যে এফালে চাওকচোন ইমান ধুনিয়া ধুনিয়া ফুলি আছে কিন্তু মই ফুলি চুলি নিপিনো কাৰণে গুলোৱা নাই আৰু ইয়া মই দোকান আহি পাই গলোহি আৰু ভিডিওটো চাই কেনেকা পালে জনাব লাইক কৰি দিব দেই আৰু ফলো কৰি দিব এতিয়ালে বাই বাই